সুপ্ৰভাত। আজি 4 আহাৰ শুকুৰবাৰ 19 জুন 2020 চন। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজি অযথা ব্যয়ৰ যোগ আছে। মনলৈ অশান্তি আহিব। প্ৰেমত দূৰত্ব বজাই চলক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজি কোনো দ্ৰব্য লাভৰ যোগ। প্ৰেমত শুভ। বিবাহৰ বাবে উপযুক্তসকলে বিবাহৰ যোগাযোগ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ বুলি ক'ব নোৱাৰি। গৃহত অশান্তি হোৱাৰ সম্ভাৱনা, সাৱধানে থকাৰ প্ৰয়োজন। প্ৰেমত বাধা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি পদমৰ্যাদা বৃদ্ধিৰ যোগ। কোনো নতুন পদবী লাভৰ যোগ। বন্ধুৰ সহচৰ্যত দিনটো সুখেৰে পাৰ হ'ব। কৰ্ম সম্পাদনে মনলৈ সাহস কঢ়িয়াই আনিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি আশা পূৰণৰ যোগ। ৰাজহুৱা কৰ্মত বন্ধুৰ সহায়েৰে কৃতকাৰ্য হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মত জটিলতাৰ সম্ভাৱনা। বিবাহৰ বাবে যোগাযোগ কৰিব পাৰে। গৃহত অশান্তি হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো শুভ। দাম্পত্য সুখৰ যোগ আছে। শৰীৰ ভালে থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি ভ্ৰমণত কষ্ট পাব পাৰে। ভ্ৰমণ নকৰাই শ্ৰেয়। ব্যয় সংকোচনৰ প্ৰয়োজন। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত উত্তম যোগাযোগ হ'ব পাৰে। শুভ সংবাদ লাভৰ যোগ আছে। কাৰ্যসিদ্ধি হোৱাৰ সম্ভাৱনা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধন ভয় আছে। বিবাহ প্ৰাৰ্থীসকলে কোনো নতুন যোগাযোগ কৰিব পাৰে। সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি উপাৰ্জন বৃদ্ধিৰ যোগ। কৰ্মত থকা বাধা আঁতৰি যাব। সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি নতুন বন্ধু লাভ। কোনো দ্ৰব্য লাভ কৰিব পাৰে আৰু লগতে ব্যয় বৃদ্ধিৰ সম্ভাৱনা। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।